তেলখিনি গৰম হোৱাৰ পিছত তেজপাত আৰু শুকান জলকীয়া দি দিম। শুকান জ্বালা আৰু লগতে কাটি থোৱা পেঁয়াজখিনিও কাটি থোৱা পেঁয়াজখিনি দি দিলে। দি অকণমান ভাজি আছোঁ। পেঁয়াজখিনি ৰঙা অকণমান ভাজি দিছোঁ। গেছটো লো ফ্লেমত দিব। আৰু কাটি থোৱা বিলাহীখিনিও দি দিলোঁ। বিলাহী দিয়াৰ পিছত অকণমান নিমখ দিব লাগে। নিমখখিনি দি দিলোঁ। এতিয়া বিলাহীখিনি ধুনীয়াকৈ সিজি যাব। আদা নহৰুৰ পেষ্টখিনিও দি দিলোঁ। লগতে জলকীয়াও অলপ বটি দিছিলোঁ মিক্সি, সেইখিনিও দি দিলোঁ। দি অলপমান ভাজি ৰাখি তাৰপিছত মছলাখিনি ভাজা যোৱাৰ পিছত মাংসখিনি দি দিলোঁ। জিৰাৰ গুড়া, ধনিয়াৰ গুড়া এচামুচ দি অলপমান লাৰি ৰাখিব। তাৰপিছত নিমখ দি দিলোঁ। হালধি দি দিলোঁ। তাৰপিছত ঢাকনিখন মাৰি দিলোঁ। গৰম পানী অলপ বহাই দিব, গৰম পানীখিনি দি দিম। 5 মিনিট পিছত ঢাকনিখন গুচাই চালোঁ, ধুনীয়া এটা গোন্ধ ওলাই আছে আৰু অলপ অলপ তেলো দি উঠিছে। আমাৰ আজি চিকেনত আলু নিদিয়াকৈ বনাইছোঁ। আলুটো অপচনেল হয়, কোনোবাই ভাল পালে দিলে হয়, কোনোবাই নিদিলেও হয়। কি ধুনীয়াকৈ তেল ওলাই আহিছে দেখিছেনে? এই তেল কি ধুনীয়াকৈ ওলাই আহিছে। তেলবিলাক দেখিছেনে?
এতিয়া গৰম পানী দি দিম। বেছি জোল নকৰোঁ। এতিয়া ইলাচি, দালচেনি, জালুক গুড়া কৰি থৈছিলোঁ সেইখিনি দি দিলোঁ। দি অকণমান লাৰি দিম। ঢাকনিখন মাৰি দিলোঁ। 5 মিনিট পিছত গুচাই চালোঁ, কি ধুনীয়া কালাৰ আহিছে চাওকচোন। কালাৰটো কি ধুনীয়া হৈছে। অলপমান চিকেন মছলা দিলোঁ। পাঁচ মিনিট ঢাকনখন দি থ'ম। 5 মিনিট পিছত আমাৰ চিকেন ৰেডি। হৈ গ'ল চিকেন মছলা।